এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ অতি সুখবৰ 11 মেত গুৱাহাটীত 50,000 নিযুক্তি পত্ৰ বিতৰণ কৰিব গৃহমন্ত্ৰী অমিত শাহে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে হৈ যোৱা পৰীক্ষাৰ প্ৰাৰ্থীসকলে চিন্তিত হৈ আছে যে গ্ৰেড 3-4 পৰীক্ষাত অভাৰলেপিং হ'ব নেকি অভাৰলেপিংৰ সমস্যা হ'ব নেকি ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে 11 মেত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে 50,000 নিবনুৱাক নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে 11 মেত 50,000ক নিযুক্তি পত্ৰ প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা লগতে আত্মসহায়ক গোটৰ মহিলাৰ ব্যক্তিগত একাউণ্টত 10,000 টকাকৈ ধন প্ৰদান কৰিব অৰুণোদয় আঁচনি 1400 টকালৈ বৃদ্ধি পাব 2 লাখ নিবনুৱা যুৱক যুৱতী 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা 11 মেত 50,000 যুৱক যুৱতীক চৰকাৰী নিযুক্তি দিয়াৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে প্ৰস্তুতি সম্পূৰ্ণ হৈছে 50,000 চাকৰিৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে 11 মেত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব ইপিনে অভাৰলেপিংৰ সমস্যাটো সমাধান হ'বনে নহয় এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰো যে গ্ৰেড 4ৰ ক্ষেত্ৰত অভাৰলেপিং হোৱাৰ সম্ভাৱনা কম আছে কাৰণ ইয়াত দুইটা পৰীক্ষাৰ বাবে ৰুল নাম্বাৰ এটাই ৰখা হৈছিল নিশ্চিতভাৱে অভাৰলেপিংৰ সমস্যা সমাধান কৰিব কিন্তু গ্ৰেড 3-4 বা ডিএছএছ আসাম পুলিচ যিসকলে কেইবাটাও বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকৰ মাজত হয়তো অভাৰলেপিং হ'ব পাৰে আৰু এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়